অসম ৰিপৰ্ট হয় বন্ধু বান্ধৱীসকল আপোনালোকে দেখিবলৈ চেষ্টা কৰিছে যিহেতু এই অসম ৰিপৰ্ট চেনেলটোৰ যোগেদি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে খেলখন হৈ গ'ল আৰু খেলখনৰ এতিয়া মানে এয়া হেৰি কৰি আছে আৰু মই সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এই অসম ৰিপৰ্ট চেনেলটোৰ যোগেদি আৰু ইয়াত এজন ব্যক্তিক দেখাইছোঁ তেওঁক মুখে জানিব বিচাৰিছোঁ হয় খেল চলি আছে খেল চলি আছে ইয়াত একদম চূড়ান্ত খেল হয় আৰু কিবা ক'ব লাগে আৰু ইয়াত বহুত যিহেতু আজি ভোগালী বিহুৰ মানে উপলক্ষে এখন খেল চলি আছে এতিয়া আৰু এটা জেগাত মই যাব লাগিব আৰু এখন খেল আছে আৰু খেলখন টিকেটখিনি মই চাইছিলোঁ বাৰু একদম ঠিকেই আছে হা আৰু সকলোকে মোৰ অসম ৰিপৰ্ট চেনেলটোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক আমাৰ এই 2024 চনটো আজি এই ভোগালী বিহুৰ দিনটোৰ পৰাই সকলোৱে যাতে সুকলমে থাকে তাৰে কামনা কৰি